আগবঢ়াই যায় এই মানুহজনে যে এদিন বৰষুণৰ গধূলিটো আগবঢ়াই মোক যায় আগবঢ়াই দিয়া মানুহজনে যে এদিন গধূলি ৰেন্ধাৰৰ সুযোগ লৈ মোক চুলি গধূলি ৰেন্দাৰৰ সুযোগ লৈ মোক চুলিত ধৰি টানি আনি এটা ৰাক্ষসৰ হাতত গতাই দিব। মই ভবাই আছো মই ভবাই নাছিলো। ৰূপা ভাবিছিলো তই সাহসী, তই যুঁজাৰু। সেইবাবে নৈ পৰিয়া ৰণত সেইবাবে নৈ পৰিয়া যুঁজত তোৰ বিৰুদ্ধে যুঁজিবলৈ মই সাজু হৈছিলো। কিন্তু ৰণৰ ক্ষেত্ৰত নামি দেখিলো তই যোদ্ধা নহয়। আনৰ ৰথৰ আগত তই আনৰ ৰথৰ আগত বহি ভীষ্মৰ দৰে অপৰাজয় যোদ্ধাৰ যাত্ৰা ভংগৰ ষড়যন্ত্ৰত লিপ্ত হোৱা এটা পুৰুষত্বহীন শিখণ্ডী। ধৰি বান্ধি আনি ইমান কষ্ট কৰিব লাগে। মোক জোৰ কৰি ধৰি বান্ধি আনি কষ্ট কিয় কৰিব লাগে? মাৰ না পিঠি কিয় কষ্ট কৰিব লাগে? মাৰ না, মাৰ। পিঠি পাতি দিছো। মাৰ মোক, মাৰ। এগৰাকী অসহায় অকলশৰীয়া নাৰী এগৰাকী অকলশৰীয়া নাৰীৰ পিঠিত চামুক মাৰি 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 প্ৰমাণ পত্ৰখন গোটাই ল তোৰ যে মালিকৰ বিশ্বাসী গোলাম যে তই এটা মালিকৰ বিশ্বাসযোগ্য গোলাম।